নমস্কাৰ। হেৰুৱা গোলাপৰ সুবাস। এই কবিতা পুথিখন আমাৰ সকলোৰে পৰিচিত বিজ্ঞান কৰ্মী, সাহিত্যিক, কবি হিৰণ্য কুমাৰ নাথ ডাঙৰীয়াৰ। আজি এই শুভক্ষণত তেখেতৰ এই কবিতা পুথিখন উন্মোচন কৰা হৈছে। হিৰণ্য কুমাৰ নাথ ডাঙৰীয়াৰ জীৱনৰ প্ৰতিটো সময়ত সমাজত সংঘটিত হৈ থকা বিভিন্ন ঘটনা পৰিঘটনাসমূহ উপলব্ধি কৰি অভিজ্ঞতাসমূহ আবেগসমূহ কলমৰে নিগৰিত কৰিছে কবিতাৰ মাধ্যমেৰে। তেখেতৰ এই দুকুৰি কবিতাৰে পৰিপূৰ্ণ হেৰুৱা গোলাপৰ সুবাস নামৰ কবিতা পুথিখনত ঠাই পাইছে এটি কবিতা যাৰ শিৰোনামা পাখি কটা কপৌ। অন্তৰ স্পৰ্শ কৰি যোৱা এই কবিতাটো পঢ়িলে এনে লাগে যেন অসমীয়াৰ বুকুত জন্ম হোৱা সেই তেজাল যুৱকসকল যুৱতীসকল অসমীয়াৰ বাবে মৰিবলৈ কুণ্ঠাবোধ কৰা নাছিলে। তেনে এক পৰিৱেশৰ মাজতে হিৰণ্য কুমাৰ নাথ ডাঙৰীয়াই লিখি উলিয়াইছিলে পাখি কটা কপৌ। আহকচোন আমি উপভোগ কৰোঁ তেখেতৰ সেই আবেগ অনুভূতি। পাখি কটা কপৌ, পদূলিৰ দুৱৰীত ওলমি থকা নিয়ৰ কণিকাৰ দৰেই আমাৰ আজি জীৱনবোৰ। AK-47ৰ শব্দত পলে পলে বাগৰি পৰে একোটাকৈ উজ্জ্বল জ্যোতিষ্ক। বোমা বাৰুদৰ ধোঁৱাই ভৰ দুপৰীয়াখনত নমাই আনে সন্ধিয়াৰ ধূসৰ আকাশ। লুইতৰ বুকুৱেদি ভাহি আহে শত শত কুটুম্বৰ গলিত দেহ। কেতিয়াবা কোকৰাঝাৰ বঙাইগাঁও আৰু কেতিয়াবা নেলি গহপুৰৰ পৰা। নিশাৰ পিছত যেনেকৈ আহে দিন, তেনেকৈ আহে অমাৱস্যাৰ পিছত পূৰ্ণিমাৰ অমল পোহৰ। আমি সকলোকে চিনিছোঁ। আমি পুনৰ উৰুৱাম নীলাকাশত শান্তিৰ কপৌজাক। আমি সকলোকে চিনিছোঁ। আমি পুনৰ উৰুৱাম নীলাকাশত শান্তিৰ কপৌজাক। হিৰণ্য কুমাৰ নাথ ডাঙৰীয়াৰ এই কবিতা পাখি কটা কপৌ আপোনালোকে উপভোগ কৰিলে। তেখেতৰ এই অনবদ্য সৃষ্টি, তেখেতৰ এই দুকুৰি কবিতাৰ পুথি আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। আৰু মোৰ ফালৰ পৰা তেখেতলৈ এই কবিতাটি উপহাৰ স্বৰূপে প্ৰদান কৰিলোঁ। ধন্যবাদ।